আজি ঘোষিত হ'ব বিটিচিৰ নিৰ্বাচনী ফলাফল। সাগ্ৰামা অথবা প্ৰমোদ বড়ো নহয়, ভাগ্য নিৰ্ণয় হ'ব মুখ্যমন্ত্ৰী হিমন্তৰো। বিটিচিত হাৰিলেই থৰক বৰক হ'ব নেকি মুখ্যমন্ত্ৰীৰ চকী। আজি ঘোষিত হ'ব বিটিচিৰ নিৰ্বাচনী ফলাফল। ইতিমধ্যে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা। মুঠ 40খন আসনৰ বাবে বিটিচিৰ 5 জিলা সদৰত চলি আছে ভোট গণনা। ভোট গণনাৰ প্ৰাৰম্ভিক তথ্য অনুসৰি ইতিমধ্যে কেইবাখনো আসনত অগ্ৰগতি লাভ কৰিছে সাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দল। তাৰ বিপৰীতে বেছিভাগ আসনতেই পিছ পৰি ৰৈছে শাসকীয় দল UPPL। মন কৰিবলগীয়া যে এইবাৰ BTC নিৰ্বাচনত সকিয়াকৈ অৱতীৰ্ণ হৈছে প্ৰতিটো দল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BPF আৰু UPPL দুয়োটা দলকে লগত লৈ BTCত চৰকাৰ গঠন কৰাৰ প্ৰসংগ উত্থাপন কৰি আহিছে যদিও সাগ্ৰামা মহিলাৰীয়ে ইয়াক নাকচ কৰিছে। মহিলাৰীৰ মতে BTCত এইবাৰ পুনৰ ক্ষমতা দখল কৰিব BPF-এ। লক্ষণীয় কথাটো হ'ল যে BTCৰ নিৰ্বাচনত মুঠ 40টা সমষ্টিৰ 30টা সমষ্টিতেই প্ৰাৰ্থিত্ব দিছিল BJP-য়ে, কিন্তু সৰহভাগ সমষ্টিতেই পিছ পৰি থাকিল BJP। আনহাতে UPPL দলৰ অৱস্থাও এক প্ৰকাৰ তথৈবচ। অৱশ্যে সম্পূৰ্ণ ফলাফল ঘোষণা হোৱাৰ পাছতহে স্পষ্ট হ'ব BTCৰ ৰাইজে এইবাৰ কোনটো দলক ক্ষমতাত অধিষ্ঠিত কৰে। এই নিৰ্বাচনী ফলাফলে নিৰ্ধাৰণ কৰিব সাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো। আনহাতে ৰাজনৈতিক মহলৰ মতে BTCৰ নিৰ্বাচনী ফলাফলৰ লগত জড়িত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো ৰাজনৈতিক ভৱিষ্যত। কিয়নো এই নিৰ্বাচনত BJPয়ে অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল মুখ্যমন্ত্ৰীয়ে। BJPৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰথম অৱস্থাত UPPLৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ সিদ্ধান্তকে মানি ল'বলৈ বাধ্য হয়। ক'বলৈ গ'লে BTCৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছিল সকলো সিদ্ধান্ত। গতিকে জয় পৰাজয়ৰ সকলো দায়িত্বও ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে। ইপিনে BJPৰ এটা শীৰ্ষ সূত্ৰই সদৰি কৰা মতে এই নিৰ্বাচনী ফলাফলে মুখ্যমন্ত্ৰী হিমন্তলৈ আনিব পাৰে অশনি সংকেত। কিয়নো সন্মুখত আছে অসম বিধানসভা নিৰ্বাচন। BTCত সফল হোৱা মুখ্যমন্ত্ৰী হিমন্তক সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত BJPয়ে কিমান সফল হ'ব তাক লৈ উদ্বিগ্ন BJPৰ ৰাষ্ট্ৰীয় নেতৃত্ব। BJPৰ শীৰ্ষ সূত্ৰটোৰ মতে BTCৰ নিৰ্বাচনত BJPৰ শোচনীয় প্ৰদৰ্শনে থৰক বৰক কৰি তুলিব পাৰে মুখ্যমন্ত্ৰীৰ চকী। নিউজ ৰিপৰ্ট NV Live।